Hello guys, এতিয়া মই যাবলৈ ওলাইছো এফালে মটৰ মাছ চিঙিবলৈ। একচুয়ালি আমাৰ বাহঁতৰ মানে মটৰ মাছ চিঙিছে কৈছে, সেইবাবে মটৰ মাছ চিঙিবলৈ যাওঁ এতিয়া। ভাইটি এটাক লৈ যাওঁ, মুনা এটাকে লৈ গৈছো আৰু ডাইৰেক্ট আহিবলৈ কৈছে। সো এতিয়া যাবলৈ ওলাইছো আৰু ৰাতিপুৱা কুঁৱলী এৰাই নাই, দেখিছে নে? এইফালে ভাইটিক লৈ যাওঁ আৰু এইফালে পাই গলো দেই আমাৰ মাথাৰি সিপাৰ। এইবোৰ চব খেতি কৰিছে, মটৰ মাহ খেতি আৰু হেৰি সৰিয়হ খেতি, ইয়াত সকলোখিনি খেতি কৰা হয় আমাৰ। এইফালে চাৰিওফালে পথাৰ আছে দেই। আৰু এইফালে মটৰ মাহ দেখিছেনে গাইজ? এই গোটেইখিনি আমাৰে মাটি হয়, মানে আমাৰ পৰিয়ালৰ আৰু এই গোটেইখিনিতে আমাৰ বাহঁতে কৰিছে, অকল ইহঁতে কৰিছে। আৰু সেইকাৰণে আজি এসাঁজমান ল'বলৈ আহিলোঁ। আৰু এইফালে ছোৱালী দুজনী আগতীয়াকৈ আহি পেলাই ছিঙি আছে। খাই চাওঁচোন বাৰু। হে নাই গান নগৰো। হে গাইজ, মটৰ মাহ তলিলে পাই গলো দেই। এতিয়া আমি মটৰ মাছ ছিঙি লওঁ আৰু তাৰ পাছতে আপোনালোকক দেখুৱাম দেই। এতিয়া মই পটাপট এনেদৰে মটৰ মাহখিনি ছিঙি লৈছোঁ আৰু দেই গাইজ। ছিঙি পেলাই আৰু বস্তাত ভৰাই লৈছোঁ। আৰু মই এয়া দেখিছেনে, মটৰ মাহ দাঙি লৈ গৈছোঁ দেই। এতিয়া গৈছোঁগৈ আৰু ঘৰলৈ।